মই আজি আছোহি পথাৰত। এয়া আকাশখন দেখিছেনে কিমান ধুনীয়া, আৰু অকণমান বৰষুণে দি আছে। ৰুবলৈ হৈছেগৈ আৰু বেছি দিন নাই, আৰু ৩-৪ দিনত হৈ যাব। কঠীয়াবোৰ মানে কি হৈছে, সৰু হৈ আছে, সেইকাৰণে অলপ দেৰি লাগিছে। নহ'লে ৰোৱাটো হ'ল হয়। কঠীয়াৰ কাৰণে এতিয়া আমি ৰৈ থাকিবলগীয়া হৈছে। সৌফালে ৰুই আছে কিছুমানে, তেওঁলোকে হয়তো আগতে কঠীয়া পাৰিছিলে সেইবাবে। আৰু আমাৰ এয়া ট্ৰেক্টৰে হাল বাই আছে, আৰু সৌফালে আলি দি আছে, দেখিছেনে? এয়া চৰাইবিলাকে উৰি আছে। আপোনালোকে ট্ৰেক্টৰৰ মাতবিলাক শুনি আছে চাগে। সৌফালে গৰুবিলাক বান্ধি থৈছে। ইয়াৰ ভিতৰত আছে তামোল পাণ আৰু পানী বটল, সেয়াই আৰু জাপি, যিহেতু বৰষুণ দি আছে। অহা-যোৱা কৰিবলৈ অসুবিধা হৈছে। আকৌ ট্ৰেক্টৰ নাহিলেও নহ'ব নহয়। সৌফালে আছে কঠীয়াতলি আমাৰ, সৌফালে নাযাওঁ, এতিয়া পানী পাৰ হ'ব লাগিব। দেখুৱাম বাৰু আপোনাক কোনফালে পাৰ হৈ যাওঁ আমি।